নমস্কাৰ বন্ধুসকল আজি আমাৰ মানে ব্লগটো আৰম্ভণি কৰিলোঁ চাইকেল ওপৰ পাই আজি ব্লগটোত আমি এখন নতুন জেগাত ভিডিঅ' শ্বুটিং কৰি আহিলোঁ জেগাডোখৰ দেখাম চাইকেলটো আজি মানে বাগানৰ মাজত শ্বুটিং কৰিব অহা হৈছে এইপিনে চাইকেলটো আপোনালোকে দেখিবলৈ পাইছে তাৰ লগতে আজি আমাৰ ভিডিঅ'টো মানে অলপ কিছুমান জমনি দৃশ্য আছে বলক ভিডিঅ'টো চাওঁ তো গাইজ দেখিবলৈ পাইছে আমি আছোঁ বৰ্তমান অফুলিয়া হয় নেকি অফুলিয়া বাগানত সীমান্ত ভাই কিবা এটা কৈ দিয়া ইয়াকে মানে আজি আমি নতুন এডোখৰ ঠাইত ভিডিঅ' বনাবলৈ আহিলোঁ আজি আমাৰ এই ব্লগিং কৰিবলৈ অহা জেগাডোখৰ আপোনালোকক দেখুৱাইছোঁ জেগাডোখৰ মানে বাগানৰ অলপ ভিতৰলৈ হয় ৰাস্তাৰ পৰা অলপ দূৰ হয় বা মেইন ৰাস্তাৰ পৰা এইপিনে আমাৰ শ্বুটিঙৰ মাজত এতিয়া সৌৰভ ভাই একদম সৌৰভ ভাই এতিয়া বুজাই বুজাই থাকিব পৰা নাই আমি বুজিয়ে নাপাওঁ মানে দে ভাই দে এতিয়া নতুন জেগাত হ'লে আকৌ গৈ আছোঁ মই মানে স্কুটিখন আনিব নহ'ল চাইকেল আনিব লগা হৈছে এতিয়া সিহঁতি গ'লগৈ তাৰপৰা আহি মেলি আমি দলং হ'ব পালোঁহি আমাৰ আগৰ শ্বুটিঙৰ জেগা চাই থাকক আমি এতিয়া গ'লোহে গ'লো ইমান ভিডিঅ' বনাবলৈ ভাল ঠাই বিচাৰি নাই নিমিলিলেগৈ লাষ্টত আহি আমি আকৌ সেই আমাৰ আগৰ জেগাতে তাত ইয়াতে বনাম মানে ভিডিঅ' দি জেগাডোখৰ ঠিকে আছে এইডোখৰ এই নতুন জেগাডোখৰ গৈছিলোঁ ইমান কাম নহ'ল মানে এইটো পবিত্ৰ গাইজ এইপিনে আকৌ নতুন ভিডিঅ' আমি শ্বুটিং কৰিছোঁ এতিয়া আজি শ্বুটিংটো ডাইৰেক্ট লাইভ দেখাম আপোনালোকক ভিডিঅ'টো চাবলৈ পাব বাৰু এইপিনে আমাৰ জমনি আৰম্ভণি হ'লেই এইপিনে বাইকখন আহিছে কাৰণে অলপ ৰৈ লওঁ ৰ'ব আকৌ বনাবলৈ এতিয়া আমাৰ ভিডিঅ'টো ষ্টাৰ্ট দিব হৈ গ'ল কেমেৰামেনে চব পিক আপ ল'লেই তাৰ পৰা শ্বুটিঙৰ জেগাৰ পৰা আহি আমি ডাইৰেক্ট সৌৰভ ভাইহঁতৰ ঘৰ পাই গ'লোহি আহি এইপিনে ডাইৰেক্ট মধুৰি খাব লাগিয়ে গ'লো কেঁচা মধুৰি খাম চাই থাকক পটাপট মধুৰিটো খাই আৰু ব্লগটো এটা সামৰি দিম মানে আজি আমাৰ এই ব্লগ শ্বুটিং কৰি আমাৰ কমেডি ভিডিঅ' বনাওঁতে ৰাতিয়ে হৈ গ'ল সেইকাৰণে এতিয়া আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব